Hello friends, কি খবৰ সকলোৰে বহুত দিন ভিডিও আনিব পৰা নাই ইউটিউবত সো এইদিনতে ভিডিও আহি আছে আনি আছো আৰু এটা সুখবৰ এটা আছে আপোনালোকৰ বাবে আপোনালোকৰ কাৰণে মই এখন শৰ্ট ফিল্ম আনি আছো সোনকালে আহি আছে নামটো খোজ আমি শুটিং চলি আছে আমাৰ শুটিং চলি আছে কৰি আছো কিন্তু অলপ মানে প্ৰবলেমো হৈছে শুটিং মানে দুই এটা কৰিব লগিয়া হৈছে সব কৰিব পৰা নাই কাৰণ যেটো মানে এতিয়া SSLC এক্সাম চলি আছে আৰু মানে হাই সেকেন্ডাৰী এক্সাম চলি আছে এটো কাৰণে মানে আৰু মানে ল'ৰা ছোৱালী বহুত থাকে না কাৰণ হেতক মানে লগ পোৱা নাই আৰু হেতক কৰিবলৈ মানে কবলৈ বেয়া লাগিছে কাৰণ পৰীক্ষা দি আছে সব পৰীক্ষা সব শেষ হ'ল তাৰ পৰা আমি সব টিমৰ কাম মানে বাকিখিনি যিখিনি কৰিব লগিয়া আছে খিনি আমি কৰি যাম তাৰপা আৰু এটা খবৰ আছে যে আমাৰ যিখন সিনেমাখনত শৰ্ট ফিল্মখনত দুজন জনপ্ৰিয় ব্যক্তি আছে নামটো কৈ দিও এজন মানে সিনেমা এক্টৰ বুলি কৈছো আছে সকলোৱে চিনি পায় খালি নাম চাম কৈ দিও বাৰু এটো সময়ত গম পাব আৰু কেতিয়া ৰিলিজ দিম কি কৰিম হেবো এতিয়া নক আৰু কেদিনমানৰ পিছত আকৌ এটা ভিডিও এনেকৈ আহিব তেতিয়া আপোনালোকে গম পাব যে কি কেতিয়া ৰিলিজ হ'ব কেনেকৈ হ'ব কি সো এতিয়া মেইন কথাই ক'লো নিউজটো দিলো যে আপোনালোকৰ এখন শৰ্ট ফিল্ম আহি আছে সো মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সেইসকলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা যিটো বেল আইকনটো ক্লিক কৰি ৰাখক যাতে নটিফিকেশ্যনখিনি সোনকালে পায় আৰু এইদিনতে ভিডিও আহি আছে প্ৰেংকটো আনিবই পৰা নাই মানে মই সময় পোৱা নাই ওলাই যাবলৈ ঘৰৰ পৰা সো প্ৰেংকো আহি আছে মই নাহে বুলি নকওঁ প্ৰেংক আনিম আৰু আহিব প্ৰেংক সো আজিলে